আছামিজ ষ্টাডি চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ মই আজি আন এটি ভিডিঅ' যিসকলে PhD এণ্ট্ৰেঞ্চ দিব তেওঁলোকৰ সুবিধাৰ্থে মই কেৱল 5টা প্ৰশ্ন উত্তৰ প্ৰস্তুত কৰি আনিছোঁ। তাৰে প্ৰথমটি প্ৰশ্ন আছে, অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কেতিয়া গ্ৰহণ কৰা হৈছিল? উত্তৰ হ'ব 1960 চনৰ 28 অক্টোবৰত। 2 নম্বৰ, অসম সাহিত্য সভা পত্ৰিকাৰ বৰ্তমানৰ সম্পাদকগৰাকী কোন? উত্তৰ হ'ব ডক্টৰ জ্যোতিৰেখা হাজৰিকা। 3 নম্বৰ, উপেন ৰাভা হাকাচামে কোনখন গৱেষণা গ্ৰন্থৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? উত্তৰ হ'ব 1999 চনত ৰাভা কথিত ভাষা আৰু অসমীয়া ভাষা এটি তুলনামূলক অধ্যয়ন নামৰ গ্ৰন্থৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে 1999 চনত। 4 নম্বৰ, আঞ্চলিক কটাবাদ আৰু অসম স্বাধীনতাৰ সপোন আৰু দিঠক নামৰ বিখ্যাত গ্ৰন্থখনৰ লেখকগৰাকী কোন? এই গ্ৰন্থখনৰ লেখকগৰাকী হৈছে ডক্টৰ হীৰেন গোহাঁই। 5 নম্বৰ, কদম ফুলাৰ ৰাতি নামৰ কবিতা সংকলনখনিৰ কবি কোন? কবি আছিলে সমীৰ তাঁতী। গতিকে 5টা প্ৰশ্ন উত্তৰ দিলোঁ। কেনে পালে জনাব। যদিহে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলৰ প্ৰয়োজন আছে এইটো চেনেল তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।